প্ৰথম কথাটো হৈছে জুবিন গাৰ্গক আমি ভাল পাওঁ। জুবিন গাৰ্গ এজন শিল্পী হিচাপে, আমিতো এজন অনুৰাগী হিচাপে জুবিন গাৰ্গক মই বহুত ভাল পাওঁ। কিন্তু আৰু সেই ভাল পোৱাৰ কাৰণেই মই প্ৰথমতে এই কথাকেইটা এইকাৰণেই কৈ লৈছোঁ যে ভাল পোৱাৰ কাৰণে জুবিন গাৰ্গক আমি যেতিয়া ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, চৰাইদেউলৈ জুবিন গাৰ্গক আমি 3বাৰ আনিছিলোঁ। আৰু জুবিন গাৰ্গক এটা কথা জুবিন গাৰ্গে জনাটো ভাল, সেই সময়তো আমি আনোতে সেই কথাটো আমি জনাটো ভাল যে এজন শিল্পী কোনে জীয়াই ৰাখে, এখন ৰাইজে জীয়াই থাকে। ৰাইজৰ দান বৰঙণিয়ে তেওঁক আমি সহায় সহযোগ কৰি সেই অনুষ্ঠানবিলাকত আমি তেওঁক আনিছিলোঁ। আৰু জুবিন গাৰ্গে কালি যিটো কথা ক'লে, আচলতে তেওঁ এজন শিল্পী হিচাপে আচলতে এই কথাটো তেওঁ কোৱা নাই। শিল্পী এজন গণশিল্পী, ৰাইজৰ মাজত থাকি শিল্পীক চিন্তা কৰিব লাগে। তেওঁ যিটো কথা ক'লে, তেওঁৰ বিজেপি এজন মুখপাত্ৰৰ দৰে তেওঁ কথা ক'লে। তো এই কথাটো কেলৈ ক'লে, মই কালিৰ পৰা গোটেই বস্তুটো চাইছোঁ। মই কালিৰ পৰা মই একো প্ৰতিক্ৰিয়া দিয়া নাই, এটা কাৰণে দিয়া নাই যে মই কালিৰ পৰা গোটেই বস্তুটো চাইছোঁ, চাই দেখিছোঁ যে জুবিন গাৰ্গক যিমানে কৈছে, মানুহে ইমান বেয়া বেয়াকৈ জুবিন গাৰ্গক কৈছে, তেতিয়া মোৰ দুখ লাগিছে যে জুবিন গাৰ্গক মানুহে ইমান বেয়াকৈ কৈছে। আৰু জুবিন গাৰ্গে এইটো সময়ত কি ক'ব লাগিছিল? এইটো সময়ত জুবিন গাৰ্গে ক'ব লাগিছিল চাৰিওফালে মূল্যবৃদ্ধি, মানুহক কোঙা কৰি দিছে, মানুহ যাব নোৱাৰা হৈছে, অত্যাৱশ্যকীয় মূল্য সামগ্ৰীৰ দাম, তাৰ লগে লগে দৰৱ পাতিৰ পৰা আদি কৰি মানুহ ইমান অসুবিধা, তাৰ লগে লগে মানুহে গাড়ী এখন চলাব নোৱাৰে, বাইক এখন চলাব নোৱাৰে, যে মানুহৰ যি সন্ত্ৰাস যি চলি আছে, তাৰ লগে লগে চাৰিওফালে টোল গেট, 28খন টোল গেট আহিলে, নিবনুৱা স্বচ্ছ নিবনুৱা নিযুক্তিৰ কথা কৈ বিজেপি নেত্ৰী আত্মহত্যাৰ দৰে ঘটনা হ'ল। বিজেপি নেতাৰ পালি নেতাসকল সেই চাকৰিটা লুটিপুটি হৈ তেওঁলোকে জেললৈ যাবলগীয়া এটা পৰিৱেশ হৈছে। বহুতক আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই। জুবিন গাৰ্গে এইবিলাকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছে। এইবিলাকত জুবিন গাৰ্গে ক'ব লাগিছিলে। জুবিন গাৰ্গে অসম জাতীয় পৰিষদক এই কথাটো কোৱাৰ মানেই কোনোবা বিজেপি নেতাই বা বিজেপিয়ে জুবিন গাৰ্গক ক'বলৈ কৈছে যে এই কথাটো কওক, আৰু বাকী কথাখিনি তল পৰিব, আৰু জাতীয় পৰিষদৰ এই শব্দটোৱেই দুদিনমান চলি থাকিব। মোৰ মনত এইটো ধাৰণা হৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে জুবিন গাৰ্গৰ কথাত মানুহে আচলতে গুৰুত্ব নিদিয়ে। জুবিন গাৰ্গে কি কয় চবেই জানে। জুবিন গাৰ্গে কি কয় চবেই জানে। কেতিয়াবা গান গাওঁতে ক'ৰবাত মঞ্চত উঠি দিয়েগৈ গৈ জুবিন গাৰ্গে কি হয়। আৰু সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গ হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁ ৰাজনৈতিক মুখপাত্ৰ নহ'বৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে জুবিন গাৰ্গৰ প্ৰতি আৰু এটা সন্দেহ আছে। যেতিয়া জুবিন গাৰ্গে কা আন্দোলনৰ কথা কৈছিল, জুবিন গাৰ্গে যেতিয়া চান্দমাৰি ফিল্ডত ভাষণ দিছিল, জুবিন গাৰ্গে কিন্তু নতুন দলৰ কথা ক'বলৈ যায়। জুবিন গাৰ্গে ক'বলৈ যায়। যদি আপোনালোকৰ ফুটেজবিলাক আছে, আপোনালোকৰ টিভি চেনেলবিলাক, সেইবিলাক আপোনালোকে চাব পাৰিব জুবিন গাৰ্গে কি ভাষণ দিলে। পৰৱৰ্তী সময়ত জুবিন গাৰ্গ কি হ'ল? পৰৱৰ্তী সময়ত জুবিন গাৰ্গক কোনোবাই গাড়ী দি মুম্বাইৰ পৰা তেওঁক বাছত আনিলে, কোনোবাই ডিব্ৰুগড়ৰ পৰা ক'ৰবালৈ লৈ গ'ল, নিয়াৰ পিছত জুবিন গাৰ্গ মনে মনে থাকিলে। আৰু এটা সন্দেহ হয় যে জুবিন গাৰ্গে আচলতে জনগোষ্ঠী বিৰোধী নেকি? যে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিজেপিৰ মুখ্যমন্ত্ৰী আছিল, জুবিন গাৰ্গ কিন্তু প্ৰত্যেকতা সৰব আছিল। কাৰণলৈ নহয়, প্ৰত্যেকতা সৰব আছিল। যিদিনালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হ'ল, সেইদিনালৈকে কিন্তু জুবিন গাৰ্গ সৰব নহয়। ক'লে কিবা কথা ক'লে হিমন্ত দাই জানে। আচলতে সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গ আচলতে বিজেপি মুখপাত্ৰ হৈ বিজেপিত জইন কৰাটো এইটো সময়ত ভাল। তেওঁৰ এই আবুল তাবুল বকি থকাটো তেওঁ জইন কৰাটো ভাল। তেওঁ হৈ বিজেপি হৈ কথা কওক, আৰু বিজেপি হৈ কৰি আছে। বিজেপি হোৱাটোৱে তেওঁক আমি বিচাৰিছোঁ। মই দেখোঁৱেই জুবিন গাৰ্গৰ পিছে পিছে প্ৰায় কেতিয়াবা মই চাওঁ যে ফেচবুক চাওঁ, কিবা চাওঁ, এই বিজেপি যুৱ মৰ্চাৰ কিবা সভাপতিগৰাকী প্ৰায় জুবিন গাৰ্গৰ পিছে পিছে থাকে। আৰু সেইকাৰণে জুবিন গাৰ্গক মন্তব্যৰে মই কৈছোঁ যে অসম জাতীয় পৰিষদৰ তুলমানে একো কৰিব নোৱাৰে। আৰু আমি কৈছোঁ, আমি সদৌ ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, উপ-সভাপতিৰ দায়িত্বত আছিলোঁ। আমি কোনো কাৰণত স্বাৰ্থৰ কাৰণে আমি কাম কৰা নাছিলোঁ। যদি এজন স্বাৰ্থপৰ ব্যক্তি হ'লেহেঁতেন, টকাৰ পইচাৰ পাৱাৰ কথা ভাবিলোহেঁতেন, শাসকীয় দলত আমি যাব পাৰিলোহেঁতেন। কিন্তু অথচ আমি জাতীয় জীৱনৰ অসমীয়া মানুহৰ ভাষাৰ কৃষ্টি সাংস্কৃতিক কথাৰ বাবে আমি আঞ্চলিকভাৱে ধ্বজা উৰুৱাবৰ কাৰণে আজি আমি জাতীয় পৰিষদ কৰি আছোঁ। সেইকাৰণে আমি জুবিন গাৰ্গৰ কথা বিচলিত নহওঁ, আৰু জুবিন গাৰ্গৰ ওপৰত আমি আমাৰ কিয়নো আমাৰ জাতীয় পৰিষদে একো কৰিব নোৱাৰে। আৰু তেওঁৰ নিচিনা ব্যক্তিক আপোনালোকে ৰাইজে কি কয় চবেই জানে। ফেচবুকত আপোনালোকে তেওঁৰ কমেণ্টবিলাক চালেই সকলোৱে গম পায়।